অসমত যদি কাৰোবাৰ বয়স 40 হৈ যায় তেনেহ'লে সকলোৱে কয় যে তোৰ বয়সেই হ'ল। কিন্তু বলিউড চেলিব্ৰিটিবিলাকৰ ওপৰত এই নিয়ম প্ৰযোজ্য নহয়। ইয়াত আপোনাৰ বয়স 30 হওক, 40 হওক, 50 হওক, আপুনি যেতিয়া ইচ্ছা বিয়া আৰু বেলেগৰ লাইফ ধ্বংস কৰিব পাৰে। আমি কথা পাতি আছোঁ বলিউডৰ মুন্নী মালাইকা অৰোৰাৰ বিষয়ে, যাৰ কাম কাজ সকলোৰে অৱগত। মালাইকা অৰোৰাৰ নাম যেতিয়া বেছি পপুলাৰ হ'ল তেতিয়া তেওঁৰ নাম 11 বছৰ সৰু অৰ্জুন কাপুৰৰ লগত সংলগ্ন হ'বলৈ ধৰা হ'ল। তেওঁলোকক সঘনাই সিহঁতৰ ঘৰত মাজৰাতি স্পট কৰা হৈছিল। বলিউডত যিমান লাভ এফেয়াৰ্ছ হৈ গৈছে তাৰ মাজত ইহঁতৰ লাভ এফেয়াৰ্ছ খুবেই আলোচিত। মালাইকা অৰোৰাৰ এনেকুৱা কিছুমান কথা আছে যিবোৰ শুনিলে আপুনি ছানী লিঅ'নীকো দেৱী বুলি ভাবিব। মালাইকাৰ জন্ম মুম্বাইৰ থানেত হৈছিল। মালাইকাৰ মাক দেউতাকৰ ডিভোৰ্চ তেতিয়া হৈছিল যেতিয়া তাইৰ বয়স আছিল 11 বছৰ। মালাইকাৰ মাক জয়ছ পলিকাৰ্প আৰু দেউতাক হ'ল অনিল অৰোৰা। মালাইকাৰ এজনী ভনীয়েকো আছে, অমৃতা অৰোৰা, যাক আপুনি বলিউড ফিল্মত হয়তো দেখা পাইছে। মালাইকা এগৰাকী ট্ৰেইন ডান্সাৰ হয় আৰু ডান্সৰ কাৰণে তাই বহুত জনপ্ৰিয়। লাহে লাহে মালাইকা মডেলিং কৰিবলৈ ষ্টাৰ্ট কৰিলে আৰু জনপ্ৰিয় হৈ উঠিল। তাৰপিছত তেওঁ গুৰনাল ইস্ক মিঠা, সৈয়া সৈয়া, মুন্নী বদনাম হুই আদি আইটেম ছং কৰিব ধৰিলে। আপোনালোকেতো জানে যে বলিউডত কাম কৰিবলৈ কি কি কৰিব লাগে। মালাইকাও প্ৰথমতে এইবোৰ সকলো কৰা বুলি জনা যায়। তেওঁৰ প্ৰথম চিনেমা আছিল EMI, যিখন এখন ফ্লপ ফিল্ম আছিল। তাৰপিছত তেওঁ বিভিন্ন ফিল্মত কেমিও ৰোল কৰিবলৈ ল'লে আৰু এতিয়া কিছুমান ৰিয়েলিটি শ্ব'ত জাজ হিচাপেও দেখা যায়। মালাইকাই এটা আইটেম ছং কৰিবলৈ প্ৰায় 1.5 কৰোৰৰ পৰা 2 কৰোৰ টকা বিচাৰে। মালাইকাৰ বান্দ্ৰাত কোটি টকাত ঘৰো আছে। 1998 চনত ছলমান খানৰ ভায়েক আৰবাজ খানৰ লগত মালাইকাৰ বিয়া হয়। এই ৰিলেশ্যনশ্বিপৰ অন্ত পেলাই 2017 চনত দুয়োৰে ডিভোৰ্চ হয় আৰু নেপোটিজিমৰ প্ৰডাক্ট অৰ্জুন কাপুৰৰ লগত ৰিলেশ্যনত আহে। আৰবাজ আৰু মালাইকাৰ 19 বছৰীয়া ল'ৰা এজনো আছে, যাক মালাইকাই চোৱা চিতা কৰে। মালাইকা আৰু অৰ্জুন কেইবাদিনো দুয়োকে একেলগে মাজৰাতি তেওঁলোকৰ ঘৰত পাৰ্টিত দেখা পোৱা গৈছে। আজি মালাইকাৰ বয়স 49 বছৰ হোৱাৰ পাছতো তেওঁৰ বডি আৰু ফিটনেছ পাৰফেক্ট হৈ আছে, যাৰ কাৰণে তাইতকৈ 11 বছৰ সৰু অৰ্জুন কাপুৰ মালাইকাৰ নামত পাগল হৈ আছে। এই ৰিলেশ্যনৰ কাৰণে দুয়োজন ছ'চিয়েল মিডিয়াত বেয়াকৈ ট্ৰল হয়, কিন্তু আমাৰ জুবিনদাৰ নিচিনা কাকো খাতিৰ নকৰে। যদি ভিডিঅ'টো চাই কিবা অলপ হ'লেও নজনা কথা জানিব পাৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক।